হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বিষয়ে। যোৱা 7 মাৰ্চ তাৰিখত আপোনালোকৰ সেৱাৰ ফালৰ পৰা তেওঁলোকে ৰিজাল্টটো মুকলি কৰিছে আৰু ৰিজাল্টটো হয়তো আপোনালোকে ইতিমধ্যে পায়ে গৈছে। হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে 100% কষ্ট কৰাৰ পিছতো যি আপোনালোকৰ কাট অফ লিষ্ট আহিছে তেওঁলোকৰ নট সিলেক্টেড পাব লগা হ'ল। ইয়াৰ মাজতে কিছু অসমীয়া যুৱক যুৱতীসকলৰ মুখত কিন্তু হাঁহি বিৰিঙাইছে। ইয়াৰ কাৰণটো হ'ল কি যে এই যে তেওঁলোকে ৰিজাল্টটো দিছে বা কাট অফ লিষ্ট দিছে, এই কাট অফ লিষ্টত তেওঁলোকৰ নাম আহিছে। এতিয়া কথাটো হ'ল কি যে যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে আজিৰ পৰা প্ৰায় 2 দিন আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে কৈছে যে ADRE 1 গ'ল, তাৰ এটা বছৰ পিছত আকৌ ADRE 2.0 আহিল। অতি শীঘ্ৰে আপোনালোকৰ ADRE 3.0 আহিব, অৰ্থাৎ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এই 3 মাহৰ যিকোনো এটা মাহত ফাইনেলি মুকলি হ'ব ADRE 3.0 আৰু সেই তাতে গ্ৰেড 4ৰ আপোনালোকৰ মেট্ৰিক পাছৰ ভ্যাকেন্সি থাকিব, ক্লাছ 8 পাছৰ ভ্যাকেন্সি থাকিব, গ্ৰেড 3 যি আপোনালোকৰ গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ আৰু হায়াৰ ছেকেণ্ডাৰী পাছ এই সকলো মিলাই আপোনালোকৰ আকৌ ভ্যাকেন্সিটো মুকলি হ'ব বুলি CM ছাৰে নিজে ঘোষণা কৰিছে। যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছে তেওঁলোকৰ যেহেতু আৰু ইতিমধ্যে বাকি থকা বহুত কেইটা ষ্টেপ আছে, গ্ৰেড 4ৰ যিকেইটা ভ্যাকেন্সি আছে সেয়া আপোনালোকৰ ক্লাছ 8 পাছ, মেট্ৰিক পাছ আৰু টেকনিচিয়ানৰ কিছুমান ভ্যাকেন্সি আছিল। তেওঁলোকৰ যেহেতু নেক্সট ষ্টেপ ভাইভা টেষ্ট হ'বলৈ বাকি আছে, তো বহুত এনেকুৱা ল'ৰা ছোৱালীৰ ৰিজাল্টত নাম আহিছে, কিন্তু নেক্সট ষ্টেপ যিটো আপোনালোকৰ ভাইভা টেষ্ট হ'ব সেইটো কি সিস্টেম হ'ব, কোনটো তাৰিখত হ'ব, জয়নিং কেতিয়া হ'ব, একোই কিন্তু তেওঁলোকে এই পৰ্যন্ত জানা নাই। অৰ্থাৎ কি আপোনালোকৰ এইটো যিটো ভ্যাকেন্সি ইয়াতে আপোনালোকে চাবলৈ পাৰিছে, ক্লাছ 8 পাছ গ্ৰেড 4ত এইটো জেনেৰেলত 91 পইণ্ট হাফ গৈছে, কিবা কিবি কাট অফ গৈছে। ইয়াৰ আপোনালোকৰ ভাইভা টেষ্ট হ'ব টোটেল 15 নম্বৰৰ, অৰ্থাৎ কি 15 নম্বৰৰ ভাইভা টেষ্ট হ'ব। ক্লাছ 8ৰ টোটেলি বেলেগকৈ আপোনালোকৰ ভাইভা টেষ্ট হ'ব। যিহেতু আপোনালোকৰ নিশ্চয়কৈ মনত আছে আপোনালোকে যেতিয়া এক্সামত অৱতীৰ্ণ হৈছিল তেতিয়া কিন্তু 135 নম্বৰৰ আপোনালোকে এক্সামত অৱতীৰ্ণ হৈছিল। ইয়াৰ লগত আপোনালোকৰ যদি পাছ কৰিছে তেতিয়াহ'লে নেক্সট যিটো ষ্টেপ আছে সেইটো আপোনালোকৰ 15 নম্বৰৰ ভাইভা টেষ্ট হ'ব। আৰু এই ভাইভা টেষ্টৰ কাৰণে ধৰক আপোনালোকৰ পোষ্ট যদি 1000 আছে, 1000 পোষ্টৰ বিনিময়ত 2000 অসমীয়া যুৱক যুৱতীসকলক আগন্তুক হ'ব লগা ভাইভা টেষ্টৰ কাৰণে মতা হৈছে। আৰু এই ভাইভা টেষ্ট হ'ব 15 নম্বৰৰ, টোটেল মিলাই আপোনালোকৰ 155 মাৰ্কছ হৈ যাব। আৰু এই 150 মাৰ্কৰ পৰা আপোনালোকৰ আগষ্ট মাহত ফাইনেল এটা কাট অফ আহিব। সেই কাট অফত যিমানসকল অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ নাম থাকিব তেওঁলোকেহে 100% কনফাৰ্ম হ'ব যে হয় মই ADRE 2.0 যিটো গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ, ইয়াতে মই চাকৰি এটা পাবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব 2025 বৰ্ষৰ 10 অক্টোবৰ তাৰিখত CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে। আৰু সেই নিযুক্তি পত্ৰত আপোনালোকে স্পষ্টভাৱে চাব পাৰিব যে আপোনাক ফাইনেলি কোনটো ডিপাৰ্টমেণ্টত চাকৰি দিয়া হ'ল আৰু কোনটো তাৰিখত আপোনালোকৰ জয়নিং কৰিব লাগিব। এই দুটা বস্তু আপোনালোকে নিযুক্তি পত্ৰ যিদিনা দিব সেইদিনা আপোনালোকে আপোনালোকৰ নিজৰ নিযুক্তি পত্ৰ যেতিয়া ভালদৰে চাব তাতে স্পষ্টভাৱে উল্লেখ থাকিব যে এইটো ডিপাৰ্টমেণ্টত এইটো লোকেশ্যনত আৰু এইটো ডেটত আপোনালোকৰ সেইটো লোকেশ্যনত যাই জয়নিং কৰিব লাগিব। অল ডিটেইলছ আপোনালোকে চাব পাৰিব। মেট্ৰিক পাছ যিটো গ্ৰেড 4 আছে ইয়াতেও আপোনালোকৰ একেটা সিস্টেমতে সিলেকশ্যন প্ৰসেস হৈ যাব। ক্লাছ 8 পাছ আৰু ক্লাছ 10 পাছত যেহেতু বহুত ল'ৰা ছোৱালীয়ে এক্সামত অৱতীৰ্ণ হৈছিল বা ভ্যাকেন্সিও বহুত আছিল, কিন্তু ইয়াৰ লগতে যিটো ক্লাছ 10 পাছ উইথ ITI আছিল ইয়াতে আপোনালোকৰ টোটেল ভ্যাকেন্সি প্ৰায় 1800 কিমানটা ভ্যাকেন্সি আছিল। ITI চাৰ্টিফিকেট থাকিলে যে আপোনালোকে এপ্লাই কৰিব পাৰিছিল, তাতে আপোনালোকৰ এইকেইটা বিভাগত তেওঁলোকে ভ্যাকেন্সিটো মুকলি কৰিছিল। ইয়াতে চাবলৈ পাৰিছে উইথ ITI সেইটো আপোনালোকৰ ওয়াৰমেন ডিপাৰ্টমেণ্টত ITI কৰা হ'ব লাগিব, ইলেক্ট্ৰিচিয়ান বিভাগত ITI, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট আৰু আপোনালোকৰ ইলেক্ট্ৰিচিয়ান উইথ মেকানিক 5টা বিভাগৰ যিকোনো এটা বিভাগত যদি এপ্লাই কৰিছিল এক্সামত অৱতীৰ্ণ হৈছিল আপোনালোকৰ যেহেতু কাট অফ বহুত মানে বহুতে কম গৈছে। ইয়াতে চাবলৈ পাৰিছে ওয়াৰমেনত আপোনালোকৰ UR অৰ্থাৎ জেনেৰেল কেটাগৰীত কেৱল মাত্ৰ 36 পইণ্ট হাফ কাট অফ গৈছে। তাৰপিছত SCত চাওক 27.75 গৈছে। অৰ্থাৎ যিমানসকল অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এইকেইটা বিভাগত এপ্লাই কৰিছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বেছিভাগৰে কিন্তু ৰিজাল্টত নাম আহিছে। তেওঁলোকে এটা কনফিউজন হৈছে যে আমাৰ ভাইভা টেষ্টে হ'ব নে স্কিল টেষ্টে হ'ব। যেহেতু আমাৰ টেকনিক্যাল পোষ্ট হয় ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক কৈ আছোঁ যে এই যে আপোনালোকৰ ক্লাছ 8 পাছ বা
মেট্ৰিক পাছ যিটো চিধা আছে আপোনালোকৰ তাতে যিটো ভাইভা টেষ্ট হ'ব আপোনালোকৰ সেই একেটা সিস্টেমতে ভাইভা টেষ্ট হ'ব কিন্তু আপোনালোকক প্ৰশ্ন সোধাৰ ধৰণটো বেলেগ হ'ব অৰ্থাৎ কি যেতিয়া আপোনালোকক ইন্টাৰভিউ যিসকলে ল'ব সেইসকলে সুধিব যে আপুনি কোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰাৰ কাৰণে পৰীক্ষাত অৱতীৰ্ণ হৈছে আপুনি যেতিয়াই ক'ব যে ITI ওয়াৰমেনত তেতিয়াহ'লে আপোনালোকক হয়তো 1-2 বা এটা দুটা অতিৰিক্ত 3টা প্ৰশ্ন আপোনালোকক নৰ্মেল বেসিক সুধিব বাকি যে আপোনালোকক 4-5টা প্ৰশ্ন সুধিব এই 4-5টা প্ৰশ্ন টোটালি আপোনালোকৰ এই ওয়াৰমেন বিভাগৰে সুধিব তেওঁলোকে চাব যে এই ওয়াৰমেনত যেহেতু আপোনালোকে এক্সাম দিছিল বা এক্সামত অৱতীৰ্ণ হৈছে বা আজি ভাইভা টেষ্ট দিবলৈ আহিছে এই ডিপাৰ্টমেণ্টত আপোনালোকৰ জ্ঞান কিমান আছে সেই বস্তুটো তেওঁলোকে চাব যদি জ্ঞানটো প্ৰপাৰলি আছে তেতিয়াহ'লে আপোনাক কোৱালিফাই কৰি দিব আৰু যদি জ্ঞানটো প্ৰপাৰ নাই এই বিষয়ে আপুনি একোই নাজানে এনে সাৰ্টিফিকেটটো লৈ এক্সামত অৱতীৰ্ণ হৈছে তেতিয়াহ'লে আপোনালোকক ফেইল কৰাই দিয়া হ'ব ইয়াৰ কাৰণটো কি যে সেই যে মই ক'লো 1:2 হিচাপত তেওঁলোকে লৈছে ভ্যাকেন্সি যদি 5টা আছে তেতিয়াহ'লে ল'ৰা ছোৱালী 10টাক পাছ কৰাই দিয়া হৈছে আপোনালোকৰ সেই একে হ'ব ৰিজাল্টত নাম আহিছে ইয়াৰ পিছত আপোনালোকৰ জুন মাহত ভাইভা টেষ্ট হ'ব বুলি CM ছাৰে স্পষ্টভাৱে ইতিমধ্যে ঘোষণা কৰিয়ে দিছে হেতু ভাইভা টেষ্ট যেহেতু আপোনালোকৰ জুন জুলাই আগষ্ট অৰ্থাৎ 2 পৰা 2.5 মাহ ভাইভা টেষ্ট আৰু গ্ৰেড 3 স্কিল টেষ্ট অনুষ্ঠিত হ'ব যেহেতু ভ্যাকেন্সি বেছি তাৰ পিছতো ডাবল অৰ্থাৎ কি 1:2 হিচাপত যেহেতু ল'ৰা ছোৱালীক মতা হৈছে তো অবিয়াসলি 1 পৰা 2 মাহ আপোনালোকৰ কেৱল মাত্ৰ স্কিল টেষ্ট আৰু ভাইভা টেষ্ট লোৱাতে গুচি যাব তাৰ পিছত আপোনালোকৰ আগষ্ট মাহ আৰু ছেপ্টেম্বৰৰ আধালৈকে আপোনালোকৰ কেৱল মাত্ৰ DB হ'ব অৰ্থাৎ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনালি CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে অক্টোবৰ মাহৰ 10 তাৰিখত আপোনালোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব গুৱাহাটীৰ খানাপাৰাৰ যিটো ভেটেৰিনাৰী গ্ৰাউণ্ড আছে তাতে মাতি নি তেওঁলোকে নিযুক্তি পত্ৰ প্ৰদান কৰিব